নমস্কাৰ বন্ধু বান্ধৱীসকল আৰু এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম। আজি আমি ইয়াত আহিবলগীয়া 12,000 প্ৰশ্নৰ বাবে কিছুমান কুৱেশ্যন ডিছকাছ কৰিম। আমাৰ প্ৰথম কুৱেশ্যনটো হৈছে বুদ্ধই কি ভাষাত বাণীসমূহ প্ৰচাৰ কৰিছিল? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি পালি ভাষাত। নেক্সট কুৱেশ্যন নম্বৰ 2 তলত উল্লেখিত কোনবিধৰ ৰূপত বিষ্ণুৱে দ্বিতীয়বাৰ অৱতাৰ গ্ৰহণ কৰিছিল? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি কাছ ৰূপত। নেক্সট কুৱেশ্যন নম্বৰ 3 কোনজন হিন্দু দেৱতাক চতুৰ্মুখ আখ্যা দিয়া হৈছে? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি ব্ৰহ্মা। নেক্সট কুৱেশ্যন নম্বৰ 4 কোনজন দেৱতাৰ নাম মৃত্যুৰ সৈতে জড়িত? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ যম। নেক্সট কুৱেশ্যন নম্বৰ 5 তিৰুপতি বালাজী মন্দিৰ ভাৰতৰ কোন অংশত অৱস্থিত? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ দক্ষিণ। আটাইতকৈ পুৰণি বেদ কোনখন? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি ঋগ্বেদ। নেক্সট কুৱেশ্যন নম্বৰ 7 কোনখন শক্তিপীঠত দেৱীৰ জিভাৰ পূজা কৰা হয়? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি জ্বালামুখী। নেক্সট কুৱেশ্যন নম্বৰ 8 মহাভাৰতৰ ৰচক কোন? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ বেদব্যাস। নেক্সট কুৱেশ্যন নম্বৰ 9 বিখ্যাত জগন্নাথ মন্দিৰ ক'ত অৱস্থিত? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি পুৰী উৰিষ্যা। গ্ৰীকসকলৰ প্ৰেমৰ দেৱীৰ নামানুসৰি কোনটো গ্ৰহৰ নামকৰণ কৰা হৈছে? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি শুক্ৰ। নেক্সট কুৱেশ্যন নম্বৰ 11 পৌৰাণিক আখ্যাত মতে কোনটো নদী শিৱৰ মূৰৰ পৰা উৎপত্তি হৈছে? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি গংগা। নেক্সট কুৱেশ্যন নম্বৰ 12 হাৰাপ্পা সভ্যতা গঢ়ি উঠিছিল কোন নদীক কেন্দ্ৰ কৰি? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি সিন্ধু নদী। নেক্সট কুৱেশ্যন নম্বৰ 13 হাৰাপ্পা সভ্যতা আৱিষ্কাৰ কেতিয়া হৈছিল? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ 1921। হিন্দু সভ্যতাৰ স্ৰষ্টা কোন আছিল? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি দ্ৰাবিডিয়ান। নেক্সট কুৱেশ্যন নম্বৰ 15 হিন্দু সভ্যতাৰ পতনৰ মূল কাৰণ কি আছিল? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি বিদেশী আক্ৰমণ আৰু জলবায়ু পৰিৱৰ্তন। নেক্সট কুৱেশ্যন নম্বৰ 16 হিন্দু সভ্যতাৰ নৰ্তকীৰ মূৰ্তি আৱিষ্কাৰ ক'ত হৈছিল? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি মহেঞ্জোদাৰো। বুদ্ধৰ মৃত্যু ক'ত হৈছিল? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি কুশীনগৰ। নেক্সট কুৱেশ্যন নম্বৰ 18 তৃতীয় বুদ্ধ মহামেলাৰ পৃষ্ঠপোষকতা কোন সম্ৰাটে কৰিছিল? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি হৰ্ষবৰ্ধন। নেক্সট কুৱেশ্যন নম্বৰ 19 ভাৰতৰ আইনষ্টাইন বুলি কাক জনা যায়? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ নাগাৰ্জুন। নেক্সট কুৱেশ্যন নম্বৰ 20 মৌৰ্য বংশৰ প্ৰতিষ্ঠাপক কোন আছিল? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি চন্দ্ৰগুপ্ত মৌৰ্য। নেক্সট কুৱেশ্যন নম্বৰ 21 কৌটিল্যৰ আন এটা নাম কি? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ চাণক্য। নেক্সট কুৱেশ্যন নম্বৰ 22 ইণ্ডিকা নামৰ গ্ৰন্থৰ ৰচক কোন? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি মেগাস্থানিছ। নেক্সট কুৱেশ্যন নম্বৰ 23 অশোকে কোন যুদ্ধৰ পিছত ধাৰ্মিক হৈ গৈছিল? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি কলিংগ। নেক্সট কুৱেশ্যন নম্বৰ 24 পলাশী যুদ্ধ কেতিয়া হৈছিল? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি 1757 চনত। নেক্সট আৰু আজিৰ বাবে লাষ্ট কুৱেশ্যনটো হৈছে পানিপথৰ প্ৰথম যুদ্ধ কেতিয়া হৈছিল? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ 1526।